নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এই ভিডিঅটো চোৱাৰ বাবে। এই ভিডিঅটোৰ মাধ্যমে তোমালোকে বহুতো কিবা কিবি জানিব পাৰিবা। এই ভিডিঅটো সকলো ছাত্ৰ-ছাত্ৰী অভিভাৱক শিক্ষক শিক্ষয়িত্ৰীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। বিদ্যালয় মহাবিদ্যালয়সমূহ 1 ছেপ্টেম্বৰৰ পৰা খোলা হ'ব। সেই সম্পৰ্কত নতুন আপডেট আহিছে, নতুন খবৰ প্ৰকাশ পাইছে। সেইসমূহ আজিৰ এই ভিডিঅটোত উপস্থাপন কৰিছো। সেয়ে অনুৰোধ কৰিছো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। আৰু এই ভিডিঅটো ভাল লাগিলে এটা অৱশ্যই লাইক কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আহক আমি ভিডিঅটো আৰম্ভ কৰোঁ। টাস্ক ফৰ্চৰ বৈঠকৰ পাছতহে লোৱা হ'ব শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলা সন্দৰ্ভত সৃষ্টি হোৱা অনিশ্চয়তাৰ মাজতে শনিবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমিনগাঁৱত এক অনুষ্ঠানত অংশগ্ৰহণৰ অন্তত সংবাদ মাধ্যমৰ আগত তেওঁ কয়, 1 ছেপ্টেম্বৰৰ পৰা স্কুল খুলিবলৈ আমি সাজু হৈ আছোঁ। শিক্ষকসকলেও কৰোনাৰ পৰীক্ষা আৰম্ভ কৰিছে। কিন্তু এই ক্ষেত্ৰত ৰাইজৰো বিভিন্ন মতামত আহিছে। সেয়েহে ৰাইজৰ এই মতামতসমূহ অহা 25 আৰু 26 আগষ্টত টাস্ক ফৰ্চে আলোচনা কৰিব। তাৰ পাছতে আমি চূড়ান্ত সিদ্ধান্ত ল'ম। টাস্ক ফৰ্চে যি সিদ্ধান্ত ল'ব, মই মন্ত্ৰী হিচাপে এই সিদ্ধান্তই মানি ল'ব লাগিব। টাস্ক ফৰ্চৰ অসমৰ শিক্ষাবিদ আৰু শিক্ষক সন্মিলনসমূহৰ প্ৰতিনিধি আছে। তেওঁলোকে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। ইপিনে মন্ত্ৰীগৰাকীয়ে সকলো শিক্ষককে কৰোনা পৰীক্ষা সম্পূৰ্ণ কৰি সাজু হৈ থাকিবলৈ আহ্বান জনাইছে। এই প্ৰসংগত কয় যে সকলো অধ্যাপক অধ্যাপিকা শিক্ষক শিক্ষয়িত্ৰী কৰোনা পৰীক্ষা কৰি কৰ্তব্যত যোগদান কৰিবলৈ সাজু হৈ থাকিবলৈ আহ্বান জনাইছোঁ। লগতে 1 ছেপ্টেম্বৰত গন্তব্য স্থানলৈ যাবলৈ শিক্ষকসকলক সাজু হৈ থাকিবলৈ তেওঁ আহ্বান জনাইছে। প্ৰিয় বন্ধু বান্ধৱীসকল, বৰ্তমানলৈকে যিসমূহ তথ্য আগবঢ়ালোঁ, যদি আপোনালোকৰ ভাল লাগি থাকে তেন্তে লাইক এটা দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই দিব, যাতে আপোনালোকে নতুন নতুন ভিডিঅ' আগবঢ়াব পাৰোঁ।